স্বাগতম জানাইছো ইউটিউব চেনেল ৰিটুৱাৰ্ছ সলিউশ্যনলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। বহুদিন বিৰতিৰ পাছত মই আপোনালোকৰ মাজলৈ ভিডিঅ'টি লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টো হৈছে কল ৱেইটিং ছাৰ্ভিচ। ছাপ'জ আপুনি কোনোবা এজন ব্যক্তিৰ লগত বহু সময় ধৰি কথা পাতি আছে, আপোনাৰ ইম্পৰ্টেণ্ট কল এটা আহিছে, আপুনি গম পোৱা নাই। চ' সেই প্ৰব্লেমটো কেনেকৈ হয়, কিহৰ কাৰণে হয়, আপুনি ছল্ভ কেনেকৈ কৰিব, তাৰ বিষয়ে মই আজি আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম। চ' ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। কল ৱেইটিং ছাৰ্ভিচ যদি আপোনালোকে অন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট টাইম কলত যাব লাগিব, ঠিক আছে। চ' মই ফাৰ্ষ্ট টাইম কলত গ'লোঁ, ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছতে ইয়াতে কণ্টেক্টবোৰ ওলাব, আপোনালোকৰ যিমান নামবোৰ ছেভ আছে গোটেই কণ্টেক্ট লিষ্টখন ওলাব। আৰু ইয়াতে ওপৰতে থ্ৰী ডট এটা আছে, ৰাইট চাইডে থ্ৰী ডট, এইটো চাওক, ৰাইট চাইডে থ্ৰী ডট এটা আছে, এইটো এই থ্ৰী ডটত আপোনালোকে গৈ কিনে ক্লিক কৰিব লাগিব। এই থ্ৰী ডটত গ'লোঁ, ইয়াতে গৈ কিনে ক্লিক কৰিব লাগিব। ইয়াতে তিনিটা অপশ্যন আছে, তাৰে আমি ছেটিংছত যাব লাগিব, ছেকেণ্ড অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছতে ইয়াতে বহুকেইটা অপশ্যন আছে, ঠিক আছে। আপোনালোকে ইয়াতে কলিং একাউণ্ট যিটো আছে, এইটো কলিং একাউণ্টত ক্লিক কৰিব লাগিব। কলিং একাউণ্টত ক্লিক কৰিলোঁ। চাওক, ইয়াতে 2 নম্বৰ অপশ্যনটো কেৰিয়াৰ ৰিলেটেড ছেটিং, ওপৰত আছে এনচাৰ এন কলছ, এইটো আছে ছেকেণ্ডটো কেৰিয়াৰ ৰিলেটেড ছেটিং। ইয়াতে আমি ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছতে ইয়াতে 4টা অপশ্যন আছে, একদম তলৰটোত আহিব আপোনালোকে এডিশ্যনেল ছেটিং, এইটো চাওক, যিটো আছে একদম তলৰটো এডিশ্যনেল ছেটিং। আমি এডিশ্যনেল ছেটিঙত ক্লিক কৰিলোঁ। চাওক, অলপ ৱেইট কৰিব, ৰিডিং ছেটিং হৈ আছে। যিহেতু কল ৱেইটিং ছাৰ্ভিচটো আপোনালোকে যদি অন বা অফ কৰিব বিচাৰে, তেতিয়াহ'লে নেটৰ প্ৰয়োজন হ'ব। ইয়াতে ওপৰত আহিছে মাই নাম্বাৰ, তলত আছে কল ৱেইটিং। বৰ্তমান মোৰ কল ৱেইটিং ছাৰ্ভিচটো অফ আছে। এইটো মষ্ট ইম্পৰ্টেণ্ট, কল ৱেইটিং ছাৰ্ভিচটো সদায় আমি অন কৰি ৰাখিব লাগে। এইটো অফ হৈ আছে, এইটো চাওক, আমি ইয়াতে অন কৰি দিব লাগিব। ইয়াতে চুই দিলোঁ। চাওক, অলপ আপডেটিং দেখাইছে, অলপ ৱেইট কৰিব। কল ৱেইটিং ছাৰ্ভিচটো অন হৈ গ'ল। চাওক, ডিউৰিং এ কল নটিফাই মি ইফ দেয়াৰ ইজ এন ইনকামিং কল, ঠিক আছে। এনেকৈ আপোনালোকে অতি সহজতে কল ৱেইটিং ছাৰ্ভিচটো অন কৰি ৰাখিব পাৰিব। আজিৰ ভিডিঅ'টি মানে, পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।